নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মোৰ কবিতাৰ প্ৰথম খণ্ড, মোৰ নিজৰ স্বৰচিত কবিতাৰে আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু কবিতাটো শুনাৰ আগতে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আৰু কবিতাটো মই এতিয়া আবৃত্তি কৰিব ওলাইছোঁ, মোৰ নিজৰ স্বৰচিত কবিতা। কবিতাটোৰ শিৰোনাম আকৌ এবাৰ আঘোণৰ প্ৰেমত। পৰো নপৰোকৈ পৰিলোঁ মই আকৌ এবাৰ আঘোণৰ প্ৰেমত। নাজানো তুমি মোৰ বাবে আহানে, মই তোমাৰ বাবে আছোঁ। বাৰে বাৰে মাথো তোমাৰ প্ৰেমত পৰোঁ। আঘোণ সেউজীয়া পথাৰবোৰ সোণোৱালী হোৱা দেখি আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিলোঁ। হেমন্তৰ হিমচেঁচা নিয়ৰকণা বুটলি গৈ আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিলোঁ। আঘোণ তুমি আমাৰ সপোন, তুমি কিয় ইমান আপোন। তোমাৰ আগমনত সকলোৰে মুখত মাথো হাঁহি আৰু হাঁহি। কাহানিও গৈ নোপোৱা সেই গাঁওবুঢ়াৰ ল'ৰাই আজি প্ৰেয়সীক চোৱাৰ চলেৰে পথাৰলৈ গৈছে। আঘোণৰ পথাৰত কণেঙৰ ঐনিতমে ৰবাব টেঙাৰ গোন্ধই আজি মোক ৰিঙিয়াই মাতিছে। সেইবাবেই চাগে মই তোমাৰ প্ৰেমত পৰোঁ বাৰে বাৰে। প্ৰেমত পৰোঁ সেই আঘোণৰ বেলি লহিওৱাৰ পৰত লেচেৰি বুটলি গৈ থকা দাৱনীৰ খিলখিল হাঁহিবোৰত। প্ৰেমত পৰোঁ সেই আঘোণৰ গধূলিত আহো নাহোকৈ কুঁৱলীৰ ফাকেৰে নামি অহা জোনাকৰ কেঁচা পোহৰত। আঘোণ আকৌ এবাৰ তোমাৰ প্ৰেমত বাৰুকৈয়ে পৰিলোঁ। ধন্যবাদ।